हेलो गाइज स्वागत जनाइছোঁ আপোনাৰ প্ৰিয় চেনেল জাষ্ট মিট ইউলৈ। আজি আপোনালোকক জনাব বিচাৰিম অহা 2020 চনৰ 6 জুন তাৰিখে যেটো HSLC ৰিজাল্ট দিয়া হ'ব, মানে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ যেটো ৰিজাল্ট দিয়া হ'ব, সেই ৰিজাল্টটো সকলোতকৈ আগত পোনপ্ৰথমে খুব সহজ পদ্ধতিৰে ইজিলি আপোনালোকে কেনেকৈ ৰিজাল্টটো চাব পাৰিব কম সময়ৰ ভিতৰতে, সেই বিষয়ে বিশদভাৱে আলোচনা কৰিম। বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিম যে যদি আপোনালোকে ৰিজাল্ট চাব বিচাৰে দুই ধৰণে চাব পাৰে, এটা হ'ল ৱেবছাইটৰ মাধ্যমত আৰু এটা হ'ল এপ্লিকেশ্যনৰ মাধ্যমত। মই দুয়োটা বিষয়ত আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিম। প্ৰথমতে আপোনালোকৰ লগত আলোচনা কৰিম যেটো সহজ পদ্ধতি, মানে ইজিলি আপোনালোকে এপ্লিকেশ্যনৰ মাধ্যমত খুব কম সময়ৰ ভিতৰতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। আৰু সদশেষত আপোনালোকক সেই ৱেবছাইটখিনিৰ বিষয়ে জনাই দিম। 12টা ৱেবছাইট আছে, সেই 12টা ৱেবছাইটৰ মাধ্যমতে আপোনালোকে ৰিজাল্ট চাব পাৰিব। গতিকে আপোনালোকক এপ্লিকেশ্যনৰ বিষয়ে জনাব বিচাৰিম যে সেই এপ্লিকেশ্যনটো ক'ৰ পৰা ডাউনলোড কৰিব। প্ৰথমতে আপোনালোকে সেই এপ্লিকেশ্যন ডাউনলোড কৰিব হ'লে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰিব লাগিব ছেভ আ ৰিজাল্ট। আপোনালোকে সাৰ্চ কৰিব পাৰে ছেভ আ ৰিজাল্ট 2020 বুলি, আৰু এই এপ্লিকেশ্যনটিৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। স্ক্ৰীনত দেখিব পাৰিছে এপ্লিকেশ্যনটো কেনেকুৱা ধৰণৰ হয়। সেই এপ্লিকেশ্যনটো ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনালোকে যেতিয়া ইনষ্টল হৈ যাবগৈ, ইনষ্টল হোৱাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰ দি পেলাই এইটো কণ্টিনিউ কৰিব লাগিব। মানে মোবাইল নাম্বাৰটো দি ৰেজিষ্টাৰৰ কাৰণে মোবাইল নাম্বাৰটো লাগে। এতিয়া কথা হ'ল মোবাইল নাম্বাৰ কোনটো দিব। যদি ভাবিছে যে আপোনালোকে পাৰ্টিকুলাৰ সেই ষ্টুডেণ্টজনৰে নাম্বাৰ দিব লাগিব, তেনেকুৱা কোনো কথা নহয়। যোনটো ফোন ইউজ কৰিছে বা যিকোনো মোবাইল নাম্বাৰ দি পেলাই আপুনি এই এপ্লিকেশ্যনটো কণ্টিনিউ কৰিব পাৰে। স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে যে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব দিয়া হৈছে, আৰু মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে নেক্সট কৰি দিব। তো নেক্সট যেতিয়া কৰিব, তো নেক্সট কৰাৰ পিছত আপোনালোকে এই 5টা অপশ্যন পাব। এই 5টা অপশ্যনৰ ভিতৰত যেটো আপোনালোকে ওপৰৰ অপশ্যন পাইছে 10th বোৰ্ড এক্সাম 2020, এই অপশ্যনটোৱে আপোনালোকে ক্লিক কৰিব লাগিব। স্ক্ৰীনত দেখি পাইছে সেই অপশ্যনটি মই ক্লিক কৰাৰ কাৰণে সেই অপশ্যনটি ব্লু কালাৰৰ হৈ গৈছে। যেতিয়া আপোনালোকে এই অপশ্যনটি ক্লিক কৰিব, তেতিয়া আপোনালোকক তাত যদি আপুনি যদি ষ্টুডেণ্ট হয়, তেনেহ'লে আপোনাৰ যেটো ৰোল বা আপোনাৰ নাম্বাৰ, ৰোল আৰু নাম্বাৰ এণ্টাৰ কৰিব লাগিব। যদি আপুনি অভিভাৱক হয়, তেনেহ'লে আপোনাৰ যিজন ষ্টুডেণ্টৰ ৰিজাল্ট চাব বিচাৰিছে সেই ষ্টুডেণ্টজনৰ ৰোল আৰু নাম্বাৰ, লগতে আপোনালোকক কেপচা দিয়া হ'ব। কেপচা মানে আপোনালোকে নিশ্চয় গম পায় যে টেক্সট বা যেটো ধৰে ছাইডত যেটো দিয়া আছে, চাওক মোৰ স্ক্ৰীনত যেটো দিয়া আছে সেইটো 1875। জাষ্ট ফৰ এক্সাম্পল মই আপোনালোক জনাইছোঁ এই এনেকুৱা ধৰণৰ কেপচা পাই যাব, সেই কেপচাটো এণ্টাৰ কৰিব। ঠিক আছে, তো এণ্টাৰ কৰাৰ পিছত গোটেইখিনি যেতিয়া ৰোল নাম্বাৰ আৰু কেপচা এণ্টাৰ কৰিব, তাৰপিছত চাওক তলত লিখা আছে অৰেঞ্জ কালাৰৰ যেটো বক্সত দিয়া আছে যে গেট ৰিজাল্ট। এই গেট ৰিজাল্টত আপোনালোকে ক্লিক কৰিব লাগিব, আৰু গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পাৰ্টিকুলাৰ যেটো ৰিজাল্ট আপোনালোকে চাব বিচাৰিছে সেই ৰিজাল্টটো আপোনালোকে চাব পাৰিব। অতি কম সময়ৰ ভিতৰতে এই এপ্লিকেশ্যনটোৰ মাধ্যমত এনেকুৱা ইজি পদ্ধতিৰে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। আৰু প্ৰথমতে মই যেনেকৈ কৈছিলোঁ আপোনালোকক এইটো এপ্লিকেশ্যনৰ বিষয়ে ক'ম, লগতে আপোনালোকক ৱেবছাইটৰ বিষয়েও ক'ম। গতিকে আপোনালোকক সেই 12টা ৱেবছাইটৰ বিষয়েও মই আপোনালোকক জনাই দিব বিচাৰিম। স্ক্ৰীনত আপোনালোকে নিশ্চয় দেখি পাইছে যে সেই 12টা এপ্লিকেশ্যনৰ যেটো এপ্লিকেশ্যন হয়, 12টা যেটো ৱেবছাইট হয়, সেই ৱেবছাইটটো মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ। স্ক্ৰীনত আপোনালোকে চাই ল'ব পাৰে। পাৰিলে আপোনালোকে ভিডিঅ'টো প'জ কৰিব। ভিডিঅ'টো প'জ কৰাৰ পিছত আপোনালোকে ৱেবছাইটখিনি লিখি ল'ব পাৰে, কাৰণ যদি মই ৱেবছাইটখিনি কৈ যাওঁ তেনেহ'লে আপোনালোকৰ এই ভিডিঅ'টো বহুত লং হৈ যাবগৈ। গতিকে ভিডিঅ'টো দীঘল নকৰোঁ, আজিৰ কাৰণে ইমানতে। বাই বাই, টাটা, টেক কেয়াৰ।